নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰো সকলো ভালে আছে বহুত দিনৰ পিছত আপোনালোকে কৈ থকা বাবে আপোনালোকক পুনৰ নতুন এটা ব্লগ ভিডিঅ' লৈ মই স্বাগতম জনাইছো দিয়া শুই উঠিছো অৱশ্যে মানে কালি ভাওনা আছিল জুহাট তিলিকিয়ামত আৰু আজি এতিয়া যাত্ৰা কৰিম লখিমপুৰ পানীগাঁও ফালে আপোনালোকে জানেও হেতু সাইডে মই বেছিকৈ ভাওনা চানাবিলাক কৈ থকা হয় ভালো লাগে বাও গৈ গলে মোৰ লগত আমাৰ ইয়াৰ পৰা আৰু লগৰ এটা যাব গতিকে ভিডিঅ'টো চাই থাকিব দেৰি নকওঁ ওলাই লংগে জলদি বাই আৰু বাকি ৰাইজ মোৰ ওলাই মিলি হৈ গ'ল এতিয়া ৰৈ আছো ঋতুৰাজলে সি এই জুহাটৰ মানে ওকে তিতাবৰ পৰা জুহাটলে তাক 1 ঘণ্টামান লাগিছে আৰু কিহত আছে দৌৰি আহিছে নে বাইক লৈ আহিছে হিহে জানে আৰু 10 মিনিট আছে ফ্ৰীলে আকৌ নিমাতিলে যাবলৈ আছে কি তাকে কি হয় জানো এবু বৰ লেজি লৰা ঋতুৰাজে যদি ভিডিঅ'টো চাই মোক বেয়া গালি দিব চাই থাকক আপোনালোকে 2000 years later Alright, Lotore, is it Kelevan lazy? Kelekoila. Kelevan de Koila. Azilora, birthday. Happy birthday. मेन बस्तु ये है पानी मजा मैंने खुशके गई है कौन है ये लोग ब्रह्मपुत्र मजर ब्रह्मपुत्र तो बाकी राइज आम इतना মাজুলী पाई गलोহি মাজুলী बा हेतु ऋतुराज आহি আছে এই দলংখন দেখিছে নে এখন কাঠৰ দলং হয় মানে এখনত দুটা আহিব নোৱাৰে হেতু কাৰণে ই খুশকে আহি আছে তাৰছত আমি এতিয়া আৰু এখন দলং পাৰ হম उसके बाद हम जाएंगे लखीमपुर पहुंच जाएंगे लखीमपुर तो सर वीडियो साइड होगा और এখন নদী ফেরি পার হব লাগিব तो चलते हैं फीलिंग्स के लिए वाले फीलिंग्स जैंग रास्ता राइस जो हाथ में एक बार जगह देखा अपना लोगे किरका मजा এটা ফ্রেশ সেটআপ নবৈ লোকসকলে জানি ঘূৰি গৈছো সঁচাকে আমি নবৈ লোকক দেখি নেপালো যদি এটা চাই চাই লাগি খাওঁটা কিবা এটা চাই দিও এইফালে নদী আৰু ৰাইজ এয়া চাওক কেনেকুৱা ধুনীয়া জেগা ভাল লাগিছে নে বাবু হে হে চিৰতা আৰু এনেকে পানী পৰে এনেকে খহি যায় মানে राइस देखिए हे ये प्लेस है और ये हम हैं यो आइस राइस এনেকে আৰু ভাওনা চানা কৰি লিখি ফিছো মানে মানুহ থাকিলে মানে ব্লগ বনাবলে লাজ লাগে কিন্তু এটা মানুহ নাই এটা মই আছো অকলে কাৰণে হে আৰু বন্ধুসকলে আপোনালোকে দেখিছে আমাৰ ফেৰি আহি পাই গলহি লখিমপুৰ মানে ইয়াৰ পৰা যদি আমি বাইকেৰে 14-15 কিলোমিটাৰ মান যাওঁ তেতিয়া আমি আমাৰ ফাইনেল ডেষ্টিনেশ্যনটো পাই যাম ৰাইজ ফাইনেলি আমি আহি লখিমপুৰ পাই গলোহি আৰু এতিয়া আমি অকমান ৰেষ্ট লৈছো ঋতুৰাজে মই হেতু ঋতুৰাজ কিবা টেবলেট খাই লৈছে ই খাইতে মই নাই খোৱা টেবলেট খাই লৈছো এতিয়া অকমান শুই লওঁ তাৰপিছত মেকআপ কৰিম মেকআপ কৰাৰ পিছত ভাওনা ভিডিঅ' দেখাম যদি মানে পাৰোঁ চাব আজি মানে ভাল লাগিব আৰু ভাওনা কৰি পেলাই চাব আৰু এয়া এভাগ নামঘৰত আজি আমি ভাওনা কৰিম এয়া আমাৰ গৌৰাংগ হাই কৈ দিয়া মোৰ এজন অন্যতম প্ৰিয় বিপ্ৰ আজি সুদামা কৰিব বিপ্ৰ চৰিত্ৰ কৰিব তাৰপিছত চাই থাকক আৰু বাকী মেকআপটো কৰা হৈ গ'ল তাৰপিছত কেনেকুৱা লাগিছে 2000 years later তো বাকি রাইস লাই হৈ গ'ল কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু এই আছে আমাৰ ঋতুৰাজ ৰেডি লৰা আজি মানে একদম বেয়া জোচত আছে দেই বহুত দিন মানে আমি একেলগে গৈছো ন আৰু দাদা কি খবৰ এই এজন একদম মজা নাৰ দেই ভিডিঅ' যদি পাওঁ মানে দেখাম কাৰোবাক যদি মানে ভিডিঅ' দিব দিব নহ'লে চাই থাকিব কাইলৈকে চাই থাকিব এই ৰবাৰ বা গৌৰাংগ দেই আজি মানে গৌৰাংগই বিপ্ৰ লৈছে বহুত ধুনীয়া কৰিছে হাঁহি নামাই দিয়া গৌৰাংগী गजब बेइज्जती है
ये क्या बोला भाई আৰু ৰাইজ আমাৰ আজি ভাওনাখন কৰি হৈ গ'ল মোৰ আচলতে মই ভিডিঅ' কৰিবলৈ কাকো দিব নোৱাৰিলোঁ বাৰু ভালদৰে আৰু ভাওনা কৰাৰ পিছত বিশেষকৈ বিপদামৰ নাটক ভাগ কৰাৰ পিছত এয়া ৰাইজৰ মৰমখিনি এনেকৈয়ে পোৱা যায় এয়াই আপোনালোকৰ আশীৰ্বাদ যাৰ কাৰণে পিছৰখন ভাওনা কৰিবলৈ দুগুণ উৎসাহ পাওঁ আমি এনেকৈ তো বাকী ৰাইজ ফাইনেলি ভাওনা আমাৰ শেষ হ'ল আজি ভাওনা আছিলে বিপদামত আপোনালোকক কৈছিলোঁৱে সঁচাকৈ এখন অতি সৰ্বাংগ সুন্দৰ ভাওনা আজি কৰিলোহি আহি পেলাই লখিমপুৰবাসীৰ মৰমখিনি সদায় মানে একক আৰু পৃথক মোৰ বাবে আৰু এয়া মোৰ লগত আছে এয়া দুটা অথনিও আছিলে ইয়াকতো তোমাৰ চাইছা মূল্য লাগিছে বাৰু रुको जरा सबर करो না তোমাৰ এনেই কথাটো কৈছে অচনী পাচনী এইটো গৌৰাংগ ই খুব ধুনীয়া অভিনয় কৰিলে গৌৰাংগ তাৰপিছত আমাক সদায় এনেকৈ আশীৰ্বাদ কৰিব যাতে আমি এনেকৈ গুৰু সংস্কৃতিত বৰ্তি হৈ থাকিব পাৰোঁ বাকী বাই বাই ভালে থাকক সুস্থ থাকক জয় অসম